নমস্কাৰ বন্ধুসকল এণ্ড স্বাগতম টু মাই চেনেল। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম বৰ্তমান সময়ত অসমৰ আটাইতকৈ জনপ্ৰিয় ৱেব ছিৰিজ বিদুৰ ভাইৰ বিষয়ে। খুব কম সময়ৰ ভিতৰতে ইমান জনপ্ৰিয়তা অৰ্জন কৰিব পৰা ছিৰিজখনৰ মূল কাৰণ হৈছে ইয়াৰ ডাইৰেকশ্যন আৰু প্ৰত্যেকটো কেৰেক্টাৰৰ নিজা নিজা এক্টিং, য'ত আমিবোৰ সকলোৱে নিজক বিচাৰি পাওঁ বা চৰিত্ৰবোৰৰ লগত নিজক ৰিলেট কৰিব পাৰোঁ। এজন প্ৰেমিক যিয়ে উপাৰ্জন নথকাৰ বাবে নিজৰ প্ৰেয়সীক আপোন কৰি ল'ব পৰা নাই, এজন পুলিচ বিষয়া যিয়ে ধনৰ অভাৱত নিজে চুৰিকাণ্ডত লিপ্ত হ'বলগীয়া হৈছে, আৰু লগতে এজন বাধ্য পুত্ৰ আৰু নিৰুপায় স্বামী। আৰু এই আটাইকেইজনে মিলি চুৰিৰ দৰে অনৈতিক কাৰ্যত লিপ্ত হ'ব লগাৰ মূল কাৰণ হৈছে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ অপব্যৱহাৰ, আৰু এইটোৱে হৈছে গোটেই ছিৰিজখনৰ মেইন থিম। কিদৰে আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহবোৰে মাইক্ৰ' ফাইনেন্সৰ ঋণবোৰৰ সঠিক কামত ব্যৱহাৰ নকৰাৰ ফলত দৈনন্দিন জীৱনত নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, আৰু লগতে এই ঋণবোৰ যে অলাগতিয়াল বস্তুখিনি অবাবত খৰচ কৰাৰ বাবে নহয়, এই গোটেইখিনি কথা ছিৰিজখনে কমেডিৰ মাজেদি খুব ধুনীয়াকৈ উপস্থাপন কৰাত সক্ষম হৈছে। এতিয়া মই ছিৰিজখনৰ চিনেমেট'গ্ৰাফী বা ষ্টৰী এই বিষয়ে বিশেষকৈ ক'বলৈ নাযাওঁ, কাৰণ সেইবোৰ আপোনালোকে চিনেমাখন বা ৱেব ছিৰিজখন চালে নিজে নিজে গম পাব। এতিয়া আপুনিয়ে ভাবক, প্ৰথমতে ঋণৰ দুৰ্ব্যৱহাৰ, তাৰপিছত সেই ঋণ পৰিশোধ কৰিবলৈ আকৌ চুৰিৰ দৰে অনৈতিক কাৰ্য এটা, মানে এটা ভুল শুধৰণি কৰিব গৈ আৰু এটা ভুল, আৰু এনেকৈয়ে 6টা খণ্ডত ছিৰিজখনৰ প্ৰথম ছিজন 1ৰ সামৰণি পৰে, য'ত শেষটো খণ্ডৰ অন্তিম ভাগত মেনেজাৰৰ মোমায়েক উপস্থিত হয় আৰু যেনেকৈ নহওক চুৰ ধৰিম বুলি মেনেজাৰক প্ৰতিশ্ৰুতি দিয়ে। এতিয়া চুৰ ধৰা পৰে নে নপৰে সেয়া জানিবলৈ আমি অপেক্ষা কৰিব লাগিব ছিজন 2লৈ। কিন্তু বৰ্তমান অসমীয়া চলচ্চিত্ৰ জগতত বিদুৰ ভাইয়ে যে এটা বেঞ্চমাৰ্ক সৃষ্টি কৰিছে তাত কোনো সন্দেহ নাই। বাকী ছিৰিজখন চাই আপোনালোকে কেনে পালে আপোনালোকৰ মতামতবোৰ কমেণ্ট কৰি জনাব পাৰে। চ' আজিলৈকে ইমানে, আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে টাটা বাই বাই। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, পাৰিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।